সাবস্ক্ৰাইব কৰিব আৰজি আছাম ইউটিউব চেনেলটো আৰু ঘণ্টিটো ক্লিক কৰি অলত ক্লিক কৰি দিব ধন্যবাদ হে দোস্তো মোৰ নাম গৌৰৱ আপোনালোকে চাই আছে আৰজি আছাম ইউটিউব চেনেল আজি ভিডিঅ'টো দেখুৱাবলৈ ওলাইছো আপোনালোকৰ মোবাইলৰ কিবোৰ্ডখন কেনেকৈ আছামিজ কৰিব দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো বলক তাৰ পাছত এপ এটা ডাউনলোড কৰিব লাগিব এপটোৰ লিংক ডেসক্ৰিপচনত পাই যাব যদি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব বিচাৰে প্লে ষ্ট'ৰটো পাই যাব বলক এতিয়া দেৰি নকৰি মোবাইল স্ক্ৰিনৰ পৰা প্লে ষ্ট'ৰত কেনেকৈ ডাউনলোড কৰে চাই লওক তাৰ আগতে ভিডিঅ'টো লাইক এটা কৰি দিব বলক আৰম্ভ কৰো মই আহি গলো এতিয়া মোবাইল স্ক্ৰিনলৈ তাৰপিছত প্লে ষ্ট'ৰ ওপেন কৰিছো প্লে ষ্ট'ৰ ওপেন কৰাৰ পাছত সাৰ্চ কৰিছো আছামিজ কিবোৰ্ড এতিয়া ফাৰ্স্ট নম্বৰ এপটোত ক্লিক কৰিছো তাৰপিছত ফাৰ্স্ট নম্বৰ এপটো ইনষ্টল কৰক মই ইনষ্টল কৰি লওঁ আৰু মোৰ এটা অফিচিয়েল চেনেল আছে ডেসক্ৰিপচনত লিংকটো পাই যাব ৰিয়ান গৌৰৱ অফিচিয়েল চেনেল সেই চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'বিলাক চাব গানবিলাক দিওঁ গান কবিতা তেনেকুৱাই আৰু সেই চেনেলটো চাব ইনষ্টল হৈ গ'ল তাৰপিছত এপটো ওপেন কৰিছো আছামিজ কিবোৰ্ড এপটো এলাও মাৰি দিব এতিয়া সিলেক্ট ইনপুট হাৰ্ডত ক্লিক কৰিব তাৰ পাছত লাচিত আছামিজ তাত ক্লিক কৰি ল'ব তাৰ পাছত সিলেক্ট কিবোৰ্ড তা ওকে মাৰি দিব এতিয়া আছামিজ কিবোৰ্ড সুইচটো অন কৰি দিব ওকে মাৰি দিব আকৌ ওকে মাৰিব অন হৈ গ'ল এতিয়া বেক আহিব এতিয়া চাম কিবোৰ্ডখনে কাম কৰিছে নে নাই কৰা মই হোৱাটছআপ ওপেন কৰিছো তাত মই লিখিছো মা এতিয়া অসমীয়া টান টান শব্দবিলাক কেনেকৈ লিখিব বিহুটো কেনেকৈ লিখিব এতিয়া বসকে বি হ এয়া ওপৰত আহি গৈছে ন দেখিছেনে ওপৰত হেতু ক্লিক কৰি দিব বিহু হৈ যাব আজিলৈ ইমানে পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জয় অসম